भाई और बहनों आज मैं हाजिरा करबा আহিলো আরে ভাই হাজিরা কেমান কে দি আছে হাই বই 350 মুটি একো নাই চলি যাব পিছে কাম বিলাক কেনেকুৱা মই হলি বেছি টান কাম নৰো দে বুঢ়াও হৈ দিছো বাপৰে বাপ ঝাৰু মাৰবা লাগে নেকি বঢ়িয়া হাজিৰা বুলি কলি এগিলাকে আৰু মালিক নাহিলে আমি পাল্লা মাৰিম দে নাই মালিকটো বৈধ কৰা আহিয়ে থাকে পিছে বেয়া হাৰামি আছে পাল্লা মাৰবা নৰা ভালকে কাম কৰ এইগিলাক পাত চাফা কৰা কিবা চাফা কৰা হাজিৰা কৰবা আহিলো আজি আগতে মই আমাৰ গাঁৱত হাজিৰা কৰবা গৈছিল ৰ এখিনি ভালকে হাৰি লও তাৰ পিছত কথা পাতি আছো অলপ পিছত এটা আমাক মালিকে চাহ দিব চাহটো আমাক এই পাৰ্লেজি বিস্কুটে দিয়ে দে আৰু মুটি যেতিয়া যি কৈছিলি গাঁৱত কাম কৰাৰ কথাটো কৈছোন আধা হৈ আছিল তেতিয়া আমি সৰু আছিলো मोर लोग आसिल केइटामान आमी हेंके गोटेकेइटा लोक लागि खाলৰ পৰা মাটি টানছিলো চালঙিত আৰু তেতিয়া আমি কি কৰিছিলো গম পাইছা আমি তেতিয়া বহুত পাল্লা মাৰছিলো আমাৰ মাটি কৰা লোক এটা যদি হাগা লাগে তাৰ পিছত এটা আকৌ পিছ মুহূৰ্ততে মুটা লাগে তাৰ পিছত এটা 10 মিনিট মান সাদাকে মাৰে আৰু তো এটা মিনিটে মিনিটে পিয়া লাগিয়ে থাকে হেংকে আমি দিনটো পাৰ কৰিছিলো দিনটোত কি জানি আমি ভালকে 4 ঘণ্টাহে কাম কৰিছিলো ইটা আকৌ বহন্তি নম্বৰত আজি ঝাৰু মাৰবা হাজিৰা কৰবা আহি পাইছো আৰু এটা কথা কও তোৰ লগতো কাম কৰি বেয়া লাগা নাই আৰু কিবা হাজিৰা থাকিলে মোক মাতবি মাতিম চিন্তা নকৰবি এই কেইমাহ মান আগত ধান কাটা পালিয়ে হয় এই মই একেলা কাটি ভুললো বেলটেমুৰিয়া খবৰ দিব লাগে আগৰ পৰা নকোৱা আহিলা কাচি এখন আছিলে মোৰ দে বাৰু তইও কবা পাহলি যা তোগে লিটা আৰু কামখিনি কৰ এখিনিকে ঘুৰে বকে এখিনিকে হাৰি থাক দিনটো যাতে ঝাৰু মাৰি থাকতে যায় বা মুদিও কম বস্তু নহয় মালিকে আহি দেখা পালি আকৌ গালি পাব তই এখিনিকে হাৰা হোৱা নাই বুলি পাল্লা মাৰকে থাকা কি কবি এংকে আৰু এটা কথা লক্ষ্য কৰছ না তই কি বা আমি যে এটা হাজিৰা কৰবা আইছো আজি দিনটোত পাম 350 4টা বজাত পইচাটো পাম সন্ধিয়া দেখোন 5টা বজাত মালটো খাওঁতে শেষ হ'ব কথাটো নোহোৱা নহয় দে লাইফটোনো কিয় জীয়াই আছো আকৌ খাবাই জীয়াই আছো দে কৰি থাক এইবিলাক কি ৰাম হলেও আকৌ কামটো বেয়া পোৱা নাই ৰচনে তোক কথাৰ মাজতে কথা এটা শুনো কি তহঁতৰ ফালে ভাল জিয়া তিয়া আছে নেকি আছে বহুত জিয়া আছে আমাৰ ঘৰত নাই পিছে মন নহয় এটা লাইন কৰি নাথাকিব ভাই ময়ো বিয়া চিয়া পাতবা কইনা চইনা বিচাৰি পোৱা নাই ফল পাৰি কিন্তু কি কিন্তু আকৌ এটা ধুনীয়া দেখাত ভাল চাই এটা মোক বিয়া চাই দি তই কবি কি এটা বঢ়িয়া ল'ৰা আছে মদ নাখায় ভাং নাখায় বিৰিও নাখায় একদম ভাল ল'ৰা এটা আছে একো নাখায় সি বেয়া বস্তু সেনকে কয় তই মোৰ হোৱাটছআপ নাম্বাৰটো দি দিবি আগতে এটা মোৰ গাৰ্লফ্ৰেণ্ড আছিল তাই একে ৰিপ্লাই দিওঁতে বহুত দেৰি কৰে খঙতে ব্ৰেকআপ দিলো তাইক নহয়ে মুদি আজিকালি কি হৈছে গম পাইছা নে সিংগল জিয়া নাপাৱাই হৈছে এতিয়া চাবা গেলি পৃথিৱীত বিলুপ্ত হোৱা প্ৰাণী উদ্ভিদৰ নাম কি বুলি কলি এতিয়া ক'বা লাগব ডাইনাছৰ আৰু সিংগল জিয়া ভিডিঅ'টা তই ভাল কথা কৈছা এইটো আৰু এটা কথা লক্ষ্য কৰছ নে মুদি দীপিকা পাডুকনৰ প্ৰফাইল পাব্লিক কেটৰিনাৰ প্ৰফাইল পাব্লিক আমাৰ অসমৰ হাগুৰি পাদুৰি গীটাৰ আকৌ প্ৰফাইল ল তই কিন্তু এইটো ভাল কথা কৈছা তই গোটেই ভাল মানুহে আছিলি তই এটা থাকবাই নাংগিছিল তই গীটাও চাইনাৰ মানুহ পালি তোৰ মাথাটো নি কেনে চিঙিৰাৰ লগত চাটনি খেলা হয় সেইবিলাক বাদ দিম বাকী যে নহওক এতিয়া 3টা বাজিছে কিজানি আমি 7টাত কিন্তু কাম এৰিমে কাৰণ 5টা বজাত মোক মালটো লাগবয়ে হ'ব মুদি এখিনি চাফা হলিয়ে 7টা বাজবো দে আমি এখিনি কৰাৰ লাগি 7টা বাজি যাব তাৰপিছত আমি যাব পাৰিম তেতিয়ালৈকে মালিকো আহি পাব হ'ব এইবিলাক যিমান চাফা কৰিলেও দেখোন থাকে ঐ মাল পিয়াংগে তই পিছে মালটো খান নাখা খাইছিলো মই আগতে ৰাতিপুৱা চাহৰ সলনি মালটোৱে খাইছিলো কিন্তু মোৰ মাজতে লিভাৰটো বেয়া হ'ল মালটো খাই সেইকাৰণে ইটা খাব বাদ দিছো তাৰিকা বেয়া হৈছিল ন কথাটো ইটা পিছে কি কৈছা লিভাৰ কি কৰিলি আমাৰ ঘৰৰ চৰা আইতা এটা মচিল সেইটো লিভাৰকে খুৱাই লৈ আছো আইতা কথাটো শুনি কিন্তু বহুত বেয়া লাগছে এইবিলাক মৎস্যত আজি পে ময়ো নাখাওৱেই তইও নাখাবি এইবিলাক বেয়া বস্তু নাখাও মই পুৰা বাদ দিলো ইটা আমি বেছি দেৰি নকৰো নাই কি ভাতকেইটা খাও যায় ভাতৰ আকৌ সুধা দালি ভাত দেই আকৌ মুদি মোৰ চব চলি যায় আজি মইহে তোক লৈ আহিছো না মালিকক এখন ফটো দিব লাগব আকৌ তোক দেখাব লাগব না তুই হাজিৰা কৰবা আহা বুলি নহলে যিহে মালিক বিশ্বাস নকৰে হাজিৰা নেদেই তাইকা উঠিম দে ফটো নহলে আকৌ দিনটো কষ্ট কৰি থকা এনে যাবই 350 এটা পালিয়ে পাৱা নে কি ঠিকে কৈছা দে ফটো এখন উঠো